হাতৰ ছাপ ফিংগাৰ প্ৰিণ্টছ অলৰেডি ওলাই গ'ল যিটো নেকি ফৰেনচিক দলে অলৰেডি উদ্ধাৰ কৰিছে এতিয়া ফিংগাৰ প্ৰিণ্টছৰ এতিয়া সকলো ধৰণৰ হত্যাকাৰীৰ কাণ্ড হত্যাকাৰীৰ বিষয়ে এতিয়া ধৰা পৰিব এতিয়া কোন কোন আছিলে সেইবিলাক হত্যাকাৰী জুনমণিক মাৰিছিলে কাটিছিলে বহুত বেয়াকে অত্যাচাৰ কৰিছিলে বহুত বেয়াকে হত্যা কৰা হৈছিলে সকলো কথা সকলো তথ্য ওলাই পৰিব এতিয়া ফিংগাৰ প্ৰিণ্টছত ক'ত গ'ল এতিয়া লীনা দলে আভাজ্যোতি ৰাভা আৰু সুমিত পাল ৰুণা নিয়োগ ক'ত গ'ল সকলোকে ধৰি আনি ফিংগাৰ প্ৰিণ্টছ চাওক আৰু শাস্তি দিয়ক হত্যাকাৰীক এনেকুৱা শাস্তি দিয়ক জুনমণিক যোনে হত্যা কৰিছিলে বেয়াকে শাস্তি দিয়ক জীৱনত এনেকুৱা হত্যাকাৰীৰ তাৰ বুকুটো কঁপি যায় এনেকুৱা হত্যা দিয়ক এনেকুৱা হত্যা কৰক জুনমণিৰ মাতৃ এতিয়া কিমান এঘৰীয়া কৰি পেলোৱাৰ দৰে হৈ গৈছে মানে খতম আপোনালোকে গম পাইছে নহয় এতিয়া জুনমণিৰ মাকৰ কিমান অৱস্থা বেয়া হৈ গৈছে এতিয়া বেমাৰ আজাৰ মানে বেমাৰী পুত্ৰক লৈ এতিয়া আছে কিমান অকলশৰীয়া কৰি থৈ দিছে হয় নহয় গোটেই অসমবাসী ৰাইজে এতিয়া সুখবৰ হৈ পৰিছে অসমবাসী ৰাইজে আমি বহুত উৎসুক হৈ আছোঁ কোনে হত্যা কৰিছে তেওঁৰ ফিংগাৰ প্ৰিণ্ট সোনকালে চাওক আৰু মাতক লীনা দলে আভাজ্যোতি ৰাভা আৰু ৰুণা নিয়োগ আৰু বহুত আছে ৰূপজ্যোতি কলিতা বহুত সকলোকে ধৰি আনক আৰু ফিংগাৰ প্ৰিণ্টছ চাওক আৰু সকলো এনেকুৱা ধৰণৰ মানে এহেঁতক শাস্তি দিয়ক এনেকুৱা ধৰণে শাস্তি দিয়ক জীৱনত মানে কোনো এটা কাম কৰিব নোৱাৰে পুৰা শাস্তি দিয়ক আৰু ফাঁচি হ'ব লাগে হত্যাকাৰী জুনমণি হত্যাকাৰী আপোনালোকে গম পাইছে নহয় ফিংগাৰ প্ৰিণ্টছ অলৰেডি আহি গ'ল আমি ফিংগাৰ প্ৰিণ্টছ কি হিচাপে আমি সাধাৰণ সৰু কথাৰে আমি মঙল চঙল চাওঁ হয় নহয় আৰু আপোনালোকে গম পায় এতিয়াতো ফিংগাৰ প্ৰিণ্টছ অলৰেডি আহি গ'ল কিন্তু সুমিত পালক যেতিয়া নেকি বহিৰাগত মানুহ যেতিয়া নেকি সুমিত পালক ধৰিছিলে CIDয়ে জেৰা কৰিছিলে সেই সময়তে যদি গৰু ধুলাই যদি দিয়া হ'লে পিটন দিয়া হ'লে অলৰেডি ওলাই পৰিলে হয় কিন্তু গোটেই মুখেদি ওলাই পৰিলে হয় কিন্তু এতিয়া অলৰেডি ফিংগাৰ প্ৰিণ্টছ ওলাই গ'ল আপোনালোকে সুমিত পালক ধৰি আনক আৰু গোটেই যিমান পুলিচ অফিচাৰ আছে সকলোৰে ফিংগাৰ প্ৰিণ্টছ লওক কাৰ লগত মেটচ কৰে তেওঁক পুৰা গৰু ধুলাই গৰু পিটন দি গৰু পিটন দি এনেকুৱা পিটন দিয়ক গৰু পিটন দি তাৰপিছত মুখেদি উলিয়াওক গম পাইছেনে আপোনালোকে কাকো ৰেহাই নিদিব যিমান ডাঙৰে পুলিচ অফিচাৰে হওক যিমান ডাঙৰ মানুহে হওক যিমান টকা পইচা থকা মানুহে হওক সকলোকে ধৰি আনক বুকুত ধৰি চুচুৰাই আনক তাৰপিছত গৰু পিটন দিয়ক তাৰপিছত ওলাই যাব গম পাইছে গোটেই মুখ খুলিব ফিংগাৰ প্ৰিণ্টছৰ এতিয়া ওলাই গ'ল আমাৰ অসমবাসীৰ কাৰণে বহুত ভাল খবৰ এতিয়া আমি জানিবলৈ ইচ্ছা আছোঁ কোনে জুনমণিক হত্যা কৰিছিলে বহুত জানিবলৈ ইচ্ছা আছে কোনে জুনমণিক হত্যা কৰিছিলে কিন্তু আপোনালোকে এইটো ভুল নকৰিব যে হত্যাকাৰীক পাই লৈ এৰি নিদিব গম পাইছেনে হত্যাকাৰীক পাই লৈ এয়ে যে হত্যা কৰিছিল যিমান ডাঙৰ অফিচাৰে হওক আৰু হত্যাকাৰীক এৰি নিদিব আপোনালোকে কিন্তু আপোনালোকে এটাই ভুল কৰে হত্যাকাৰী মুকলি আকাশত এৰি দিয়ে গম পাইছেনে কিন্তু আপোনালোকে কামবিলাক সকলো তদন্ত মানে ঠিক ঠাকে কৰে গোটেইটো কামেই কৰে কিন্তু আপোনালোকৰ হত্যাকাৰীক আপোনালোকে মুখ খোলাবলৈ নোৱাৰে মেইন ইম্পৰ্টেণ্ট সেইটো এৰেষ্ট কৰাবলৈ নোৱাৰে জেৰা কৰিবলৈ নোৱাৰে আপোনালোকৰ সেইটোৱে মেইন ইম্পৰ্টেণ্ট প্ৰব্লেমটো সুমিত পালক মুকলি আকাশত এৰি দিলে উত্তৰ প্ৰদেশ পাই গ'ল কিন্তু নেক্সট এতিয়া আৰু সেই ভুল নকৰিব এইটো ভুল যদি কৰে গোটেই অসমবাসী ৰাইজে উঠি পৰি লাগিব আপোনালোকে চাই থাকিব চম্ভালিব নোৱাৰিব কিন্তু সেইটো কাৰণে মই এইটো আহ্বান জনাইছোঁ আপোনালোকে হত্যাকাৰীক বুকুত ধৰি আপোনালোকে ফাঁচি দিয়ক শাস্তি দিয়ক যি কৰে কৰক কিন্তু আপোনালোকে হত্যাকাৰীক এইবাৰ যি ভুল কৰিলে আপোনালোকে সুমিত পালক এৰি দিলে কিন্তু নেক্সট এইবাৰ হত্যাকাৰী কিন্তু এৰি দিব নোৱাৰিব নহ'লে গোটেই অসমবাসী ৰাইজে উঠি পৰি লাগিব চম্ভালিব নোৱাৰিব আপোনালোকে গম পাইছেনে আপোনালোকক কৈছোঁ হত্যাকাৰীক এতিয়া সোনকালে ফাঁচি দিয়ক ফিৰ শাস্তি দিয়ক ধৰি আনক লীনা দলে ক'ত গ'ল আৰু ৰূপজ্যোতি কলিতা ক'ত গ'ল আভাজ্যোতি ৰাভা ক'ত গ'ল সকলোৰে ফিংগাৰ প্ৰিণ্টছ লওক আপোনালোকে আৰু ইমানে কম গম পাইছেনে আৰু বেছি মই ভিডিঅ'টো দীঘল নকৰোঁ কিন্তু হত্যাকাৰীক ফাঁচি হ'ব লাগে শাস্তি হ'ব লাগে ইমানে জুনমণিক কোনে হত্যা কৰিছিলে কি হিচাপে হত্যা কৰিছিলে ইমান বেয়াকৈ হত্যা কৰিছিলে কিন্তু ফাঁচি হ'ব লাগে গম পাইছেনে আপোনালোকে বাছ মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ বাছ ইমানেই তো এতিয়ালৈ বাই